আছ তই? চোৱা আমাৰ এডমিশ্যনটো ল'ব লাগিছিল নহয় কি কৰিনো ল'ম এতিয়া তাকে ভাবি আছো দে কিবা এটা কৰি এডমিশ্যনটো দিব লাগিব আৰু দেউতাও সৰুতে ঢুকাল তোৰে এতিয়া শাস্তি কাম কৰি মাতিছো আমাক দে কিবা কৰি এডমিশ্যনটো দিম আৰু হেল্ল' হেল্ল' ক'ত আছ তই? মই ঘৰতে আছো হয় নেকি? মোৰ লগত ফুৰি আহো বলচোন। ক'ত যাবি যাম আৰু বলচোন। লগ যা মোৰ লগত আহিলেতো বেছি দেৰি নকৰোঁ পিছে যাব হাতেন দিলি আহিছোঁ কিন্তু একো নহয় বেছি দূৰলৈ নাযাওঁ কিবা খাই যাওঁ দে ইয়াতে। খাবা মনে নাই কিবা এটা খাওঁ দে কিবা আছে নে? পৰীক্ষাৰ ৰিজাল্ট তই থাৰ্ড ডিভিজনত পাছ কৰিলিয়ে মই ভাই থাৰ্ড ডিভিজনটোত একদম 180 কিবাকৈ বহিছোঁ মিহি ফালি দিলা পৰীক্ষা হা এডমিশ্যন ক'ত ল'বি? এডমিশ্যন সেই কেঁকোৰা কলেজতো নেৰেহান পাইছোঁ মোক তাকে চিন্তা কৰি আছোঁ ৰ ভাই গম পাইছা নাই ঘৰত বম ফালছি মোক এই বা মিহু ইমান দুখীয়া ঘৰত চলি হৈও এতিয়া গোটেই মাথা বেয়া হৈ যাব নহয় পৰীক্ষাৰ ৰিজাল্ট নেৰাৰ আগতে আকৌ মোবাইল ল'লোঁ এই মোবাইলে খাইছে হে মোবাইল 12,000 টকীয়া মোবাইল ল'লোঁ পৰীক্ষাৰ ৰিজাল্ট নেৰাৰ আগতে মই কৈছোঁ ফাৰ্ষ্ট ডিভিজন পাম বুলি কৈছিলোঁ তাৰপিছত মোবাইল চোবাইল ল'লোঁ লৈ উঠাৰ পিছত পৰীক্ষাৰ ৰিজাল্ট সেই এতিয়া মোবাইলো নেও নেও কৰি আছে ঘৰতে এই নকবি আৰু যে কি কৰা যাব দিয়া নাই দেখিছা না কি গেলে হে তামাম লেভেল হৈছে ইয়াৰ চাল মৰা ঢেকুৰাৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ল একেলগে পঢ়িলোঁ এষাৰ মাত নিদিলে এই ভাই পৰীক্ষাত একেলগে ইটো সি ইটো মই এটা নেখালাই ভাই ইমান বেয়া চলি গাঁও চলি হৈছে বে সঁচাই নেকি? এই সঁচাই ভাই মই ভাই ইমান সুধিছোঁ ইয়াক বেছি সুধা নাই দেচোন 40-50টামান প্ৰশ্ন উত্তৰ সুধিছিলোঁ ইয়াক 40-50টা প্ৰশ্ন সুধি এনেকুৱা পাই দেখাব নোৱাৰে পাৰে পৰীক্ষা হলত কি হ'লে ইয়াৰ এই কি হ'ল এই একো নাই ভাই এই শুন সেইবিলাক বাদ দি এহঁতৰ লগ ভাঙবা লাগে আমি সঁচাই নেকি? লগ ভাঙবা লাগে ইহঁতৰ এই এনে এই ইয়াক জঞ্জালৰ লগ পাই আৰু বেছি লেভেল হৈছে একদম ভাই কি খৰচ কৰে জঞ্জাল এতিয়া একো হেৰিয়ে নেদেয় চব পইচাৰ পাতিৰ পে যি নহওক এতিয়া বোলে শুনছোঁ মই সিয়াক বোলে পৰীক্ষাৰ বোলে হেৰিটো বোলে স্কুলত নামো লগাই দিব বোলে সি জঞ্জালে এটা লক্ষণ ভাঙো লগটো ভাঙবা লাগব আমি লেভেল বাঢ়িছে লেভেল বাঢ়িছে পৰীক্ষাও ভাল হ'ল এতিয়া সিয়াৰ কথা ক'লে সদায় গালি পাৰে মোক এই কি সদায় গালি পাৰে এই বাহে আৰু তাৰ লেভেল আমাক নামাতে আমি তাৰমানে ইমান বেয়া লিখিয়া নেকি বেয়াটোৰ কথা নহয় সিহঁতৰ লোকখান আগতে ভাঙোতে কোন কিমান ভাল কোন কিমান বেয়া গম পোৱা যাব এই এটা প্লেন কৰিব লাগিছিল কেনেকুৱা গম পাইছা নাই একদম এতিয়া দেখা পাম কিমান পানীৰ মাছ ইয়াতে বহু দে
আৰু মানে মন চন দুখেই ভাই কি কবি কিয়া হেৰি ৰিজাল্ট ভাই তই এইকেইটা দিন কিয় মন মাৰি আছ কচোন তইতো মোৰ ঘৰৰ কথা জানাই তোৰ লগত এইকেইটা দিন ঘূৰিও ভাল লগা নাই তই মনটো কিয় মাৰি আছ কচোন মায়ে এতিয়া এডমিশ্যন কিনকে দিব তাকে চিন্তা কৰিছোঁ এতিয়া একো লাইনে কৰাব নাই আজিলৈকে তইতো ভাই ইংলেণ্ডত পঢ়িছা মোৰ তাতে পঢ়িব মোৰ বিয়া ইচ্ছা আছিলে হয় তোৰ লগত একেলগে ইমান দিনৰ পৰা পঢ়িলোঁ সৰুতে এইকেইটা দিনো পঢ়িব মোৰ বিয়া ইচ্ছা আছে হয় নেকি ঠিক আছে মই বাৰু ব্যৱস্থা কৰি আছোঁ তোৰ এডমিশ্যনৰ পইচাটো ময়ে দিম এডমিশ্যনৰ পিছত তই ইমান সৰুৰ পৰা তই ইমানখিনি সহায় কৰি আছা এইখিনি ল'ব লাগিলে মোৰ অলপ বেয়া লাগি আছে তাৰমানে এই একো নহয় দে তোক লগ হিচাপে দিছোঁ তই যেতিয়াই পাৰে তেতিয়াই পইচাটো মোক ঘূৰাই দিম হ'বনে হ'বদে বাৰু ইমান ডাঙৰ উপকাৰ এটা কৰিবি তোৰ নিচিনা লগ মই সাদিকাই মাগিয়ে পাইছোঁ দে হ'ব দে বাৰু এতিয়া যাওঁ তোৰ নিচিনা লোক মই জীৱনত সাদিকাই মাগি পাইছোঁ ভাই তই তোক মই কিজানি এই মই জীৱনত কেতিয়াও ফুৰিব নোৱাৰিম হয় নেকি হ'ব দে বাৰু মই তোক বন্ধু হিচাপে সহায় কৰি আছোঁ তই যেতিয়াই পাৰা তেতিয়াই পইচাটো ঘূৰাই দিছোঁ হয় নে নহয় হ'ব দে বাৰু তাৰপিছত একেলগে পঢ়িম বুলি আশা থাকিলে ঘৰতে যাওঁ তোক থৈ যাম আৰু ঘৰত বাটত উঠি লওঁ নেকি উঠি লওঁ এই এই এবাৰ মালবোৰ পাইছোঁ এনে যাৱাৰ ৰাতি মালবোৰ তাৰপৰা দিছোঁ এতিয়া কি কৰিব লাগিব পিছে আমি এই সিহঁতৰ লোক খাই কেনেকৈ হোৱা কৰি সেইটো মাথা মাৰোঁ এই সেইবিলাক মই মাথা প্লেন বনাই থৈ দিছোঁ তই কিয় মাথা মাৰি আছ প্লেন আছে নহয় কিনানা কোৱাটোৱে প্লেন বেলেগ একো নাই সিহঁতক ঔষধ সেইটোৱে ঔষধ দিব লগ আজি ইয়াতে আমি আহিলেই সিহঁতক ইয়াত অহা কথা আছে এতিয়া বুধবাৰ আহিব এনে বুধবাৰ আহিব মোৰ মাটি থৈ দিব যাবিয়ে এনে মন চন নাই তাতকৈ ভাল হিচাপত কৈ দিয়ক এইটো নহয় এইটো জঞ্জাল আহিছা ভাই পৰীক্ষা একদম পুৰা ফাটে দিছা ভাই একদম তোৰ ৰিজাল্ট বঢ়িয়া হৈছে হা এই আমাৰ ইমান ভাল নহলা বহ এতে বহ এই তই বহ ঠিকে আছে বাকী আছোঁ ভাই কিবাকে একদম আমিও আছো দে ভাই আমি চবে পাৰ্টি দিলো হা জুবলিত যাই ইহঁতে ই কিন্তু বহুত ভাল ৰিজাল্ট কৰিলা তহঁতে পাৰ্টি নিদিলি একা সিদিনাখনে আমাৰ লগত চলি মঙলেশ চলি মাল খাই উঠবা নোৱাৰা হৈ গৈছে আমাৰ লগত গাঁৱলীয়া চলিৰ লগত হয় নেকি আমি বেয়া বস্তু এ ভাই হলে আমাক কিবা এটা দিব লাগিছিল আমি পৰীক্ষা ইমান চালিয়া কৰিছো তহঁতে আমি কিবা কি পৰীক্ষা ৰিজাল্ট কৰি আমি ৰিজাল্ট একদম ফাটা ফাটি পাৰ্টি দিলো কিবা এটা দিব লাগিছিল একা হ'ব দে বেলেগ দিনা হোটেলত কিবা খাবি দে কিবা খাবি মানে আমাক বস্তু খুৱাব লাগিব ভাই এইটো জানা কথা হয় নেকি আমি ইমান পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিছা এতিয়া কিবা খুৱাবি না বেলেগ দিনা খুৱাম দে হ'ব বেলেগ দিনা খুৱালে হ'ব একো কথা নাই আমি আছো এই ভাই কিয় মন চন মাৰি আছ তই এনে মনটো ভাল লগা নাই তোমাৰ কিয়া ক'বা ন কিবা একদম কিবা কথা সেইবিলাক কথাই চিন্তা কৰি থাকে ঘৰৰ কথা এইবিলাকে চিন্তা কৰি থাকে কি কৰিবি আৰু দুখীয়া মানুহৰ কথা ল'মহে কিন্তু এতিয়া যদি মায়ে যদি সদায় যদি গাড়ী ভাড়া কৰি দিব নহয় তেতিয়া কি হ'ব সেইটো এটা কথা হয়নে নহয় পিছত বাকী আৰু এই ভাই গাড়ীখন লৈ পিছোন মই অলপ আহো ক'ত যা মামাৰ লগত যাব চাইডত পেচাব কৰিব যাবি বুজিছানে যা মামাক অলপ পইচা খুজিছোঁ ফোন এটাও মাৰি যাব মামাক অলপ ফোনটো কৰি আহিবি ইহঁতক আকৌ বেয়া হ'ব নহয় পাৰ্টি মিহি আৰু জঞ্জলে পাৰ্টি দিব মই আহি আছো ফোন এটা কৰি আহো আমি কি লগে নহয় ইহে লগ ভাই হে আমি চেল্ফো এই লেটেষ্ট আমি ইমান বেয়া চলি নাই ভাই পৰীক্ষাৰ ৰিজাল্ট অলপ বেয়া হ'ল আৰু
দেও ভাই আমি চবে একে বেটছৰ হয়নে নহয় হ'লেও ভাই ই অলপ তোক বেছি মৰম কৰে আমাকতো অলপ মৰম কৰিব পাৰে হয়নে নহয় কচোন তই মোক কি মৰম কৰে কচোন বাৰু মই হ'লেও বহুত আমাকো অলপতো সহায় কৰিব পাৰে এই দে উঠা হেৰি সন্ধিয়া আজি কিন্তু দিবিৰে ৰহতে পাৰ্টিটো আমি একদম ভাই কৈছো কি একদম মাল পুৰা কৈ দিছো গম পাইছে না আমি নাখাওঁ নহয় ভাই আমাক দিবা লাগিব কিন্তু চেল প্ৰগ্ৰাম মুকাই তো পাৰ্টি ৰচোন মই হেৰিটা মোবাইলটো সোমেহে দিলোঁ কেজনটো দেখোন নালগিলে সিহঁতৰ মোবাইলটো খোজো সিহঁতৰ মোৰ মোবাইলটো এটা মানুহ কিবা হৈছে চিম খান জিঅ' চিম আমাৰ নেটৱৰ্ক নাপায় নহয় ভালকে ফোনটো লাগে না তোৰ ফোনটো মোবাইলটো মোৰ পকেটত নাই দেখোন হা মোৰ পকেটত নাই দেখোন কি হ'ল তাতে আমি বহি আছিলো নহয় আছোন আছোন চাওঁ হয় নেকি মোবাইলটো এতিয়া নাই হে তাকেতো ইয়াতে কোনোবাই নিলাবা হয় নেকি কোনোবাই নিলাবা আছোন এইফালে চাওঁ এইফালে চাৱা এইবিলাকতো দেখোন পৰা নাই হে মোবাইলটো কি হ'ল তোক চেক কৰিব লাগিব হা তই মোক লৈছা চেক বা? কৰবি অঁ ভাই ইমান আমি ফালতু চলি নহয় গম পাইছে না আমি মদ ভাং খাবা নাই, পাৰোঁ। তোক চেক কৰিব লাগিব। আমি ইমান বেয়া চলি নহয় চেক কৰবা খুজছা কৰ কিন্তু তই ইয়াকো চেক কৰিব লাগিব নাই সেইটো হা? ইয়াকো চেক কৰিব লাগিব হ'ব চেক কৰিব লাগিব ইয়াকো ৰ চাওঁ মোৰ তাত চাওঁ কিবা যদি পাই এই পাত চাইকেলৰ চেবি পাত আৰু পাইছা কিবা এতিয়া নাই দেখোন চেল্ফৰ কথা কোৱাৰ আগত তই কি এনেকুৱা চলি নহয় আমি জানো আমি মদ ভাং খাব পাৰোঁ আমি সেনেকুৱা চলি নহয় ইয়াকো চেক কৰিব দিছোঁ ইয়াকো চেক কৰ তোকো চেক কৰিব লাগিব ইয়াকো চেক কৰ মোবাইল সেইটো দেখোন এতিয়া কি ইয়াক ধৰ আজি মোবাইল এইবিলাক দুখীয়া ঘৰত চলি ইয়াক বুদ্ধি কৰি মাতো আৰু তোক নামাৰো তইতো মাৰ খালিয়ে তই চেল্ফকো মাতা বুলি কবি পাৰ্টি দিয়া বুলি কবি হয় নেকি বুজি পাইছা সি মাৰ খা নাই নাই, ইয়াকো মাৰবা লাগিব। হয় না অ। ইয়াকো মাৰখন তই টেনচন অ, ল'বি ঠিক তই তাতে ৰবি দা মই এতিয়া গেলে দিম ইয়াক, হা? তই লৈ আহিবি তাক অ। হেৰি নহয় হেৰি কিছিল মালৰ পাৰ্টি এতিয়া দিলে নহয় ইয়াতে অ একদম এই মুখখান লুকাই নহয় সেইফালে মই মাল খাই উঠি খটখটি কেইটাৰ পৰা একদম ধমকে তলত পৰলো নহয় একে কোকালে চোকালে দুখ পাইছো তোৰ লাগি 4 বেগ মান থৈছো ইয়াতে নাখায়ে মই একলাই নলো তই একলাই খালি তই একলাই খালি নেকি বেছিকে খাৱা নাই তোৰ লাগি বেছিকে খাই তোৰ লাগি আছে যা যা বেছিকে খালি তই সন্ধিয়া দিম এই সন্ধিয়া তই যিমান মাৰা মাৰবি সেয়া দুটা লোক এইটো হৈ গৈছি মই একদম খুব একদম মালো খোৱালা মোক তই মুখখান আকৌ লুকাই আছে মই ফুল এনেকে বসছো এতে দুখ পাইছো তই সেইকাৰণে যা এই সন্দেহ হবা নাংগে তই যা না মাল খা তই মাল খা ইয়াক মাল কৰি খাইছো তোকো খুৱাম আমাৰ কাজিয়া ভাঙ পাইছে আমাৰ কাজিয়া ভাঙ পাইছে মাল খাইছা সেইকাৰণে তই গেলি বুলি মই এতিয়া একেলাই মাৰ খালো হয় নে তোকো খোৱালো সেইকাৰণে গম পাইছা দে মাৰ খুৱাব লাগিছিল মোক ইফালে মাছছি এনেকে গেছি তাৰপিছত এনেকে দিছো এতিয়া ঠিক হৈছে অলপ এই গাল চাও এই টুপি ঢাকি ৰাখি আছো টুপি ঢাকি ঘৰত কিনকে যাওঁ দিয়া নাই কিমান বেয়াকে মানে যৌ এনেকে যৌ এতিয়া মোৰ পাইছো মই নহয় আৰু বেলেগো মাৰিব একদম ভাল কি হৈছে তাক বেয়াকে মাৰলো হয়নে এই সিহঁত আহি আছে হয় নেকি এই সিহঁত দুটা আহি আছে সিহঁতক অলপ বুজাও সেনেকুৱা ক'ব নালাগিছিল আমি সিহঁতক অলপমান বুজাও কি কথা কৌ ভাই
এতিয়া আমি লগৰ ভিতৰত এইবিলাক লগ ভাঙবা নালাগে এ হয় ভাই আমাৰে ভুল হৈছে ভাই একদম ভৰি ধুইছে হ'ব হ'ব বুজি পাইছা নে একদম। লগ আমি সদায় একে সমানে থাকিব লাগে একদম চবকে কি একে কৰোঁ? চকুৰে চাব লাগে অ, সেইটো বুজি হয়। পাইছা সেইটো হয় অ তাৰপিছত এতিয়া কি বা হ'ব গম নাপাওঁ মই অলপ মাছা বাৰু ইফালে মাছা দে দে আৰু বেয়া চেয়া নাপাবি বেয়া চেয়া কি নাপাওঁ হ'ল অ, নাই কি দে হ'ব দে বাৰু ইমান বেয়াকে মাৰিব নালাগিছিল লৈ যা লৈ যা এই মোৰ ইফালে এতিয়া একেবাৰে এনেকে ৰাখিব লাগিব তহঁতে এতিয়া পাতল লৈ যাবি অজয় ডাক্তৰ তাত। একদম ভাই